নমস্কাৰ এক্সাম আহি পালে গতিকে জাস্ট বিফোৰ এক্সাম সকলোকে বেষ্ট উইচেছ আহক পলম নকৰো খুব ইম্পৰ্টেন্ট কিছুমান টপিক ক্লাছ 6ৰ চেপ্টাৰ সমূহৰ পৰা ক্লাছ 6ৰ কিতাপত ইমান ইম্পৰ্টেন্ট বস্তু আছে আপোনালোকে এৰি যাব নোৱাৰে পৰীক্ষাত যাওঁতে সব প্ৰথমে এটা কথা কৈ লওঁ নেক্সট ভিডিঅ'ত আমি লৈ আহিম আমাৰ নিজৰ এক্সপেৰিয়েন্স এপিএসসি প্ৰিলিমছত আমাৰ এক্সপেৰিয়েন্স এপিএসসি মেইনছত আমাৰ এক্সপেৰিয়েন্স লগতে আসাম টেট সি টেট আদি বিভিন্ন পৰীক্ষাসমূহত আমি কিদৰে এপিয়াৰ হলো আৰু কিদৰে পৰীক্ষাত সফলতা অৰ্জন কৰিব পাৰিছিলো আৰু কেনে ধৰণৰ ষ্ট্ৰেটেজি প্ৰয়োজন হয় আপোনাৰ ইমোশন মেনেজমেন্ট হ'ব আপোনাৰ কনফিডেন্স লেভেল কন্টিনিউ থাকিব লাগিব টাইম মেনেজমেন্টৰ কথা আহে ওএমআৰ ফিল আপ কৰোঁতে কেতিয়াবা ভুল হৈ যায় আৰু ওএমআৰ ফিল আপ কৰোঁতে প্ৰথমে ৰোল নম্বৰ ভুল হৈ যাব পাৰে আদি বিভিন্ন ধৰণৰ কথা যোনটো এক্সামৰ জাস্ট বিফোৰ আপোনালোকে এবাৰ ৰিমাইণ্ড কৰিবলগীয়া হয় সেইটো নেক্সট ভিডিঅ'ত আমি জাস্ট এক্সামৰ বিফোৰ এদিন মানে 14 তাৰিখে আমি লৈ আহিম গতিকে আহক পলম নকৰাকে আজিৰ সেশন আৰম্ভ কৰো আজিৰ প্ৰথম কথা হৈছে এটা ইম্পৰ্টেন্ট বিষয় থাকি যাব পাৰে আপোনালোকৰ সেইটো হৈছে অসমত কেইখন অটোনমাস কাউন্সিল আছে এতিয়া আপোনালোকৰ উত্তৰ ওলাই যাব পাৰে ৰাভা অটোনমাস কাউন্সিল মিছিং অটোনমাস কাউন্সিল বুলি কিন্তু এটা কথা আছে এজ পাৰ দা কনস্টিটিউশন 6th শিডিউল অফ ইন্ডিয়ান কনস্টিটিউশন মনত ৰাখিব ষষ্ঠম অনুসূচীতহে অটোনমাস কাউন্সিলৰ কথা উল্লেখ আছে আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মতে 6th শিডিউলৰ মতে কেৱল 3খনহে অটোনমাস কাউন্সিল আছে এটা হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বিটিআৰ বুলিও কয় লগতে ডিমা হাছাও অটোনমাস কাউন্সিল আৰু এটা হৈছে কাৰ্বি আংলং অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল তো এই তিনিটা কাউন্সিল হৈছে এজ পাৰ 6th শিডিউল কিন্তু বাকি বিলাক কি তেতিয়াহলে এটা কথা চাও বাকি বিলাক হৈছে অটোনমাস কাউন্সিল এইবিলাক স্ট্যাটিউটৰি হয় এইবিলাক স্ট্যাটিউটৰি কিয় হল এইবিলাক কাউন্সিল 6th শিডিউল অফ ইন্ডিয়াৰ মতে ইন্ডিয়াত নাই মানে এইবিলাক কি কৰা হৈছে ষ্টেট এক্টৰ আন্ডাৰত বনোৱা হৈছে গতিকে ষ্টেট এক্টৰ আন্ডাৰত আছে এই 6খন এখন ৰাভা মিছিং তিৱা দেউৰী ঠেঙাল কছাৰী সোণোৱাল কছাৰী তো এইকেইখন আছে কিন্তু অৰিজিনেলি 6th শিডিউল মতে হৈছে 3খন এতিয়া নাম কেইখন আপোনালোকে ৰিমাইণ্ড কৰক এবাৰ নেক্সট যাও উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ কামকাজ গুৱাহাটী উচ্চ ন্যায়ালয়তে কৰা হয় কোন কেইখন এই অসম গুৱাহাটী উচ্চ ন্যায়ালয়ত হয় নাগালেণ্ডৰ গুৱাহাটী উচ্চ ন্যায়ালয়তে হয় মিজোৰামৰ গুৱাহাটী উচ্চ ন্যায়ালয়তে হয় আৰু অৰুণাচল প্ৰদেশৰ গুৱাহাটী উচ্চ ন্যায়ালয়তে হয় এই 4খন ৰাজ্যৰ হাইকোৰ্ট একেটাই এতিয়া সেইবিলাক ৰাজ্যত হাইকোৰ্ট নাই নেকি আছে ইয়াৰে বেঞ্চ আছে গুৱাহাটী হাইকোৰ্টৰে বেঞ্চ লাষ্টত 2001 চন মানত এষ্টাব্লিছ কৰা হৈছিল অৰুণাচল প্ৰদেশত তাৰ পাছতে 90 সামথিং কিমানত তাৰ পিছত নাগালেণ্ডত 70 সামথিঙত গতিকে এনেদৰে তিনিখন বেঞ্চ বহুৱা হৈছে গতিকে এই 4খন ৰাজ্যৰ প্ৰশ্ন হৈ যাব পাৰে কেতিয়াবা নেক্সট কাক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ আখ্যা দিয়া হয় সেউজ বিপ্লৱৰ পিতৃ ক্লাছ 6ৰ কিতাপত আছে ক্লাছ 6ৰ কিতাপত সুন্দৰভাৱে দিয়া আছে তামিলনাডুৰ ডক্টৰ এম.এছ. স্বামীনাথনক এতিয়া ইম্পৰ্টেন্ট কিয় হল কিয়নো এখেতক এইবাৰ ভাৰত ৰত্ন প্ৰদান কৰা হৈছে তেখেতৰ বেষ্ট কন্ট্ৰিবিউশন ফৰ দ্য গ্ৰীণ ৰিভলিউশন সেউজ বিপ্লৱৰ কাৰণে তেখেতৰ কন্ট্ৰিবিউশনৰ কাৰণে ভাৰত ৰত্ন প্ৰদান কৰা হৈছে এখেতৰ লগতে আৰু কেইবাজন ব্যক্তিকো ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আপোনালোকে লিখিব পাৰে কমেন্টত কাক কাক প্ৰদান কৰা হৈছিল আৰু লগতে অসমৰ পৰা কেইজন ব্যক্তি এতিয়ালৈকে ভাৰত ৰত্ন লাভ কৰিছে কৈ দিও বেছি কনফিউজত নাৰাখো প্ৰথম আছিল গোপীনাথ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু দ্বিতীয় হৈছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা নেক্সট মেগাস্থেনিছ ইণ্ডিকা চন্দ্ৰগুপ্ত মৌৰ্য এইটো ক্লাছ 6ৰ কিতাপৰ পৰা মেগাস্থেনিছ নামৰ এগৰাকী পৰিব্ৰাজক তেখেত আহিছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজপ্ৰসাদলৈ তেখেতে লিখিছিল ইণ্ডিকা নামৰ কিতাপ কোনে লিখিছিল মেগাস্থেনিছে লিখিছিল তেওঁ গ্ৰীক ট্ৰেভেলাৰ আছিলে আৰু তেওঁ চন্দ্ৰগুপ্ত মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল তেখেতৰ কোৰ্টলৈ আহিছিল ৰাজপ্ৰসাদলৈ আহিছিল তেওঁ ইণ্ডিকা নামৰ পুথি ৰচনা কৰিছিল আৰু এই চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টতে চাণক্য নামৰ এগৰাকী পণ্ডিত আছিল যাৰ নিৰ্দেশনা মতে তেওঁ এই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিব পাৰিছিল পাটলিপুত্ৰৰ প্ৰতিষ্ঠা কৰিছিল আসলতে মেইন গাইড আছিল চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য আন এটা নাম হৈছে বিষ্ণুগুপ্ত এই তিনিওটা নামেৰে জনা যায় আৰু চাণক্যৰ অৰ্থশাস্ত্ৰই হৈছে মেইন বুক যোনটো পৰীক্ষাত বাৰে বাৰে আহি থাকে গতিকে চাণক্যৰ অৰ্থশাস্ত্ৰ এটা প্ৰশ্ন খুজি দিও ৰাজতৰংগিনী কোনে লিখিছিল আপোনালোকে
ট্ৰাই কৰকচোন উত্তৰ দিবলৈ মই লাষ্টত উত্তৰটো কৈ আছো আৰু ভাৰতবৰ্ষৰ সীমাৰ কথা উল্লেখ আছে আমাৰ ভাৰতবৰ্ষ বুলি পাঠ এখনত তো ভাৰতবৰ্ষৰ সীমাত অৱস্থিত ৰাষ্ট্ৰ কেইখন মুঠ 7খন ৰাষ্ট্ৰ আছে ভাৰতবৰ্ষৰ সীমাত আৰু একেবাৰে উত্তৰ আৰু পশ্চিমত আছে আফগানিস্তান আৰু পাকিস্তান আফগানিস্তানে অকমান চুই আছে নেক্সট চীন নেপাল আৰু ভুটান তিনিখন আছে উত্তৰ সীমাত পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ গতিকে কেইখন হল ইয়াত তিনিখন উত্তৰে তিনিখন পশ্চিমে দুখন পাঁচখন আৰু পূবে দুখন সাতখন এতিয়া সাতখন সীমামূৰীয়া ৰাজ্য আছে কিন্তু দক্ষিণে আৰু এটা আছে যোনটো সীমা আপোনাৰ দ্বীপ ৰাষ্ট্ৰ বুলি কয় তাক শ্ৰীলংকা বুলি কোৱা হয় তো দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা এখনো আছে কিন্তু এয়া আমাৰ সীমাত লাগি থকা নাই গতিকে সীমামূৰীয়া ৰাজ্য হৈছে সাতখন মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতবৰ্ষক শ্ৰীলংকাৰ পৰা পৃথক কৰি ৰাখিছে এতিয়া গেপ কিহে কৰিছে মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে পক ষ্ট্ৰেইট বুলি কয় ইংলিছত গতিকে সাতখন হ'ব ৰাষ্ট্ৰ কেইখন বুলি খুদি দিব পাৰে কনফিউজ কৰিবৰ কাৰণে সাতখন লিখিব নেক্সট ক্যাপিটেলস অফ ইউনিয়ন টেৰিটৰিজ এতিয়া আমাৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান 28খন 29খন আছিল তেলেঙ্গানা হৈছিল তাৰ পিছত কিন্তু আকৌ জম্মু কাশ্মীৰক আঁতৰাই দিয়া হল ৰাজ্যৰ পৰা ইউনিয়ন টেৰিটৰিলে তাৰ কাৰণে 28খন হৈ গল আৰু ইয়াত ইউনিয়ন টেৰিটৰি 7খনৰ পৰা 9খন হল একচুয়ালি ইয়াত 8খন লিখা হৈছে হেৰি হল জম্মু কাশ্মীৰ আৰু লাডাখ মানে লাডাখ হল গতিকে এনেদৰে ইউনিয়ন টেৰিটৰিও বেছি হল আন্দামান নিকোবৰ আইল্যান্ড তাৰ ৰাজধানী হৈছে পোৰ্ট ব্লেয়াৰ চণ্ডীগড় ৰাজধানী হৈছে চণ্ডীগড় দাদৰা আৰু নগৰ হাভেলী এণ্ড দমন দিউ ইয়াৰ হৈছে দমন গতিকে দিল্লীৰ হৈছে নিউ দিল্লী জম্মু কাশ্মীৰৰ হৈছে শ্ৰীনগৰ আৰু জম্মু দুটা আছে কিয় সামাৰত এটা হয় আৰু উইন্টাৰত এটা হয় লক্ষদ্বীপৰ কাভাৰটি বেছিকে আহি থাকে লক্ষদ্বীপৰ ৰাজধানীটো কাভাৰটি আৰু আন্দামানৰ ৰাজধানী পোৰ্ট ব্লেয়াৰ বহুত বেছিকে আহি থাকে লাডাখৰ ৰাজধানী আহি যাব পাৰে লেহ গতিকে পুডুচেৰী পণ্ডিচেৰী হয় ৰাজধানী এইখিনিয়ে মুঠ 8খন কিয়নো দমন আৰু দিউ একেলগে হৈ গৈছে গতিকে এইখিনি ইউনিয়ন টেৰিটৰিৰ কথা নেক্সট যাও the southernmost point of Indian territory is known as একেবাৰে ভাৰতবৰ্ষৰ মেপ এখন চাব এইটো উত্তৰ দক্ষিণ এইটো পূব পশ্চিম তো উত্তৰ দক্ষিণৰ পৰা একেবাৰে দক্ষিণত অৱস্থিত জাগাখনৰ নাম জাগাখনক কি বুলি কোৱা হয় ইন্দিৰা পইণ্ট বুলি কোৱা হয় ইন্দিৰা পইণ্ট আৰু একেবাৰে নৰ্থত নৰ্দাৰ্ণ মোষ্ট পইণ্টক কি বুলি কোৱা হয় নৰ্দাৰ্ণ মোষ্ট পইণ্ট জম্মু কাশ্মীৰত আছে তাক বুলি কোৱা হয় ইন্দিৰা কল ইন্দিৰা পইণ্ট আৰু ইন্দিৰা কল মনত ৰাখিব ইন্দিৰা কল কি হয় এটা মাউন্টেইন পাস যোনটো কাৰাকোৰম ৰেঞ্জত আছে জম্মু কাশ্মীৰৰ সেই মাউন্টেইন পাসৰ নাম হৈছে ইন্দিৰা কল তো ইয়াতে এনেকুৱা আছে চাইনা আছে ইন্ডিয়া আছে আৰু পাকিস্তান আছে সেই পইণ্টত স্থিত আছে ইন্দিৰা কল ওকে ঠিক আছে নেক্সট পইণ্টলৈ গুচি যাও নেশনেল পাৰ্কস ইন আসাম বৰ ছুটি ভিডিও আজিৰ ইমান বেছি নাই নেশনেল পাৰ্কস কেইটা আছে আপোনালোকে মনত ৰাখিব পাৰে 7খন মুঠ নেশনেল পাৰ্কস ইয়াৰ কাৰণে এটা সৰু ট্ৰিক বনাই দিছো MKR DSDP নো MKR DSDP নো MKR means Manas K means Kaziranga R means Raimana এটো সম্পূৰ্ণ এনেকা সজোৱা আছে যাৰ মাটিকালি হিচাপত সবতকে বেছি মাটিকালি মানসৰ এৰিয়া ওয়াইজত আটাইতকৈ ডাঙৰ তাৰ পিছত কাজিৰঙা তাৰ পিছত ৰায়মনা তাৰ পিছত ডিব্ৰু চৈখোৱা তাৰ পিছত দিহিং পাটকাই তাৰ পিছত নামেৰি আৰু ওৰাং আটাইতকৈ কম মাটিকালি আৰু মানস আটাইতকৈ বেছি মাটিকালি তো এইটোৱে হৈছে MKR DSDP নো মনত ৰাখি দিব এতিয়া এটো হল মাটিকালিৰ পৰা কিন্তু একেবাৰে ফাৰ্স্ট কোনটো হৈছিল কাজিৰঙা হৈছিল কাজিৰঙাৰ লগত ৰিলেটেড বহুত প্ৰশ্ন আহে কেতিয়া ইউনেস্কো সাইট ঘোষণা কৰা হৈছিল ওয়াৰ্ল্ড ইউনেস্কো সাইট 1985 ত আৰু লগতে বিভিন্ন আনুষংগিক ব্যাঘ্ৰ প্ৰকল্প কেতিয়া ঘোষণা কৰা হৈছিল এইবিলাক প্ৰশ্ন আহে কাজিৰঙালৈ এইবিলাক এবাৰ চাই যাব লগতে একেবাৰে নতুনখন কোনখন নতুনখন হৈছে দিহিং পাটকাই কিয়নো ৰায়মনা আগদিনা আৰু দিহিং পাটকাই 5 দিনা ঘোষণা কৰা হৈছিল 9 জুন 8 জুন 9 জুন গতিকে একেবাৰে নতুনখন হ'ব দিহিং পাটকাই নেশনেল পাৰ্ক এতিয়া কোন জিলাত অৱস্থিত বুলি কেতিয়াবা প্ৰশ্ন আহে তো কাজিৰঙা গোলাঘাট নগাঁও কাৰ্বি আংলং ডিস্ট্ৰিক্টত অৱস্থিত এটা বিশ্বনাথ হ'ব লাগে আই থিংক তো বিশ্বনাথতো পৰে কাজিৰঙা নেক্সট যাও মানস নেশনেল পাৰ্ক কোকৰাঝাৰ চিৰাং বাক্সা আৰু বজালি শোণিতপুৰ নেশনেল নামেৰি নেশনেল পাৰ্ক শোণিতপুৰত ডিব্ৰু চৈখোৱা নেশনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনিচুকীয়াত
লগতে ওৰাং নেশ্যনেল পাৰ্ক পৰে দৰং আৰু শোণিতপুৰত লগতে ৰায়মনা সম্পূৰ্ণভাৱে কোকৰাঝাৰত একেবাৰে পশ্চিমত অৱস্থিত আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক ডিব্ৰুগড় আৰু তিনচুকীয়াত তো ইয়াৰ মাটিকালিৰ পৰিমাণো ইয়াত দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব পাৰে পৰীক্ষাত কেতিয়াবা প্ৰশ্ন সোধে মাটিকালি কিমান বুলি তো ঠিক আছে এৰিয়া ওয়াইজ নেক্সট ভিডিও আমি কি কৰিম বুলি কৈ দিছো অলৰেডি নেক্সট ভিডিওত একেবাৰে আমাৰ কিছুমান এক্সপেৰিয়েন্স শেয়াৰ কৰিম এপিএসসি প্ৰিলিমছত কেনেদৰে অৱতীৰ্ণ হৈছিল কেনেদৰে আমি প্ৰশ্ন উত্তৰখিনি কৰিছিল কিয়নো নেগেটিভ মাৰ্কিং আছে এপিএসসি ষ্টাইলত হ'ব বুলি কৈছে এইবাৰ এডিআৰই গতিকে সেইটো এটা কথা আহি পৰিব মেইনছৰ কথা ইমান নাহে গতিকে ইয়াত টেনচন মেনেজমেন্টৰ কথা ক'ব পাৰি আসাম টেটত কেনেকে অৱতীৰ্ণ হৈছিল সিটেট কেনেকে দিছিল আৰু কেনেকে উত্তীৰ্ণ হৈছিল গুটেখিনি কথা আপোনালোকক জনাম লগতে এনসাৰ কেনেকে দিব লাগে স্ট্ৰেটেজি বিভিন্ন মেথডসমূহ আপোনালোকক উত্তৰ দিয়া যদি আপুনি উত্তৰটো নাজানে তেতিয়াহলে কি টেকনিক ব্যৱহাৰ কৰিব পাৰে সেই গ্ৰাফসমূহ আমি ক'বলৈ চেষ্টা কৰিম লগতে ওএমআৰ ফিল আপ কৰোতে হোৱা ভুল কিয়নো মোৰ জীৱনত মই ডাঙৰ ভুল এটা কৰি পেলাইছিলো ওএমআৰ ফিল আপ কৰোতে পাছত কিন্তু মই এটা টেকনিক কৰি বস্তু ৰিজাল্টটো উলিয়ালো ৰিজাল্ট আহিল কিন্তু তেনে ধৰণৰ সমস্যাৰ সমাধান কেতিয়াবা নুলাবও পাৰে গতিকে কেনেদৰে সেই সমস্যাটো সমাধান কৰিব সেইটো নেক্সট ভিডিওত কম এটা কথা মনত ৰাখিব প্লিজ পঢ়ি যাব ওয়াইল্ড লাইফ সেঞ্চুৰী সমূহ যোনটো অভয়াৰণ্য সমূহ মানে সেইখিনি পঢ়ি যাব নহলে কি হয় কোনটো জিলাত আছে গৰম পানী বুলি কোনটো জিলাত আছে বেলেগ এটা তেন্দৰে প্ৰশ্ন আহি যায় এই ধৰণৰ কথা মিছ নকৰিব একেবাৰে এটা বা দুটা প্ৰশ্ন এটা প্ৰশ্নটো কনফাৰ্ম হ'ব ওয়াইল্ড লাইফ সেঞ্চুৰীৰ পৰা গতিকে এফালৰ পৰা মুখস্থ কৰি দিয়ক ওয়াইল্ড লাইফ সেঞ্চুৰী থ্যাংক ইউ সো মাচ আমাৰ ভিডিওসমূহ চাই থকাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু ফাস্টাৰ আপডেটস পাবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি থক দেয়াৰ কেবি স্যাৰ